অনুভৱ মোৰ কল্পনা মোৰ কল্পনাৰ সহভাগী হয় যদি সৃষ্টি কৰিম ৰঙীন সপোন ৰং মই নুবুজো যদিও অনুভৱ কৰিম তোমাৰ দৃষ্টিৰে দিয়া যদি সুবিধা মোক জীয়াই থকা প্ৰেৰণা পাম হাতে হাত ধৰি মই আগুৱাই যাম পোহৰ বিচাৰি মই আগুৱাই যাম বিচাৰি মই আগুৱাই যাম আগুৱাই যাম পোহৰ বিচাৰি মই আগুৱাই যাম আগুৱাই যাম বৰ সুন্দৰ কণ্ঠ কোন মই আপোনাৰ সুন্দৰ কণ্ঠই মোক খিয়ালৈ টানি আনিছে মই অলপ আপোনাৰ কাষত বহিব পাৰিমনে অঁ বহক বহক আপোনাৰ নামটো মই ময়ূৰ মই প্ৰায় আবেলি এই উদ্যানখনলৈ আহোঁ মোৰ নাম কৃষ্ণা কৃষ্ণা বাহ আপোনাৰ নামটো আৰু মোৰ নামটো মিলি দুইটা নাম কিবা সম্পূৰ্ণ হোৱা যেন লাগিছে ময়ূৰকৃষ্ণ সঁচাকৈ শব্দটোৱে কিবা এটা মন চুই যায় পিছে মই আবেলি প্ৰায়ে উদ্যানখনলৈ আহোঁ আৰু আপুনিও আহে নেকি কাষতে মোৰ খুৰীহঁতৰ ঘৰ এইবাৰ কেইদিনমান খুৰীহঁতৰ ঘৰত থকাকৈ আহিছোঁ এই উদ্যানখন মোৰো বৰ প্ৰিয় ইয়ালৈ আহিলে এনেকুৱা লাগে যেন মোৰ সকলো দুখ আঁতৰি যায় আপোনাৰনো ইমান কি দুখ আছে যে আঁতৰাবলৈকে ইয়ালৈ আহিবলগীয়া হ'ল কিয় মোৰ দুখ থাকিব নোৱাৰে নেকি মই আপোনাৰ লগত চিনাকি হোৱা বেছি দেৰি হোৱাই নাই গতিকে এই বিষয়ে মন্তব্য দিয়াটো মোৰ ভুল হ'ব কিন্তু আপোনাৰ কথাৰ পৰা আপোনাৰ সততা প্ৰকাশ পাইছে আৰু সত্যই সুন্দৰ সেই এটা মন্তব্য দিব পাৰোঁ মই কি আপোনাৰ দৰে সুন্দৰ মহিলা এই পৃথিৱীত বহুত কম আছে আপুনি মোক তুমি বুলিয়ে ক'ব পাৰে তেনেহ'লে আপুনিও মোক তুমি বুলি ক'ব লাগিব ঠিক আছে বাৰু আপুনি আকৌ আপুনি চৰি আৰু নকওঁ
অঁ তুমি কি কৈ আছিলা? অঁ মই তোমাক সুধিব খুজিছোঁ যে তুমি কি ভাবা, মানে এই পৃথিৱীখন কেনেকুৱা? সুন্দৰ। গছৰ পাতৰ শব্দবোৰ শুনিছা? চৰচৰ শব্দ কৰি শীতল বতাহজাকে যেতিয়া বিভিন্ন ফুলৰ সুগন্ধিবোৰ লৈ আহি গাত খুন্দা মাৰে, আৰু তেতিয়া সকলো দুখ কষ্ট পাহৰি এক বুজাব নোৱাৰা সুখ অনুভৱ কৰোঁ, এক নতুন জীৱন পাওঁ। সঁচাকৈ ঘৰমুৱা চৰাইবোৰৰ মিঠা সংগীতময় শব্দবোৰে সুন্দৰ আবেলিৰ আভাস দিয়ে, আৰু পোৱা সেই একেই শব্দই মোৰ জীৱনলৈ এক আশাৰ বাৰ্তা লৈ আহে। আবেলিৰ আকাশখন বোলে ৰঙা বেলিটোৰে দেখিবলৈ বৰ ধুনীয়া হয়। মানে মানে মোৰ মায়ে কয় হালধীয়া ৰংটোৰে মোক দেখিবলৈ বোলে বৰ ধুনীয়া লাগে। তুমি কি কোৱা? অঁ ৰংবোৰ মই সোৱাদেৰে অনুভৱ কৰোঁ। যেনে হালধীয়া মানে পুৰঠ, মেচিয়ৰ্ড। ফল পুৰঠ হ'লে যেনে হালধীয়া হয়, খাই মিঠা লাগে। আৰু ৰঙা মানে উগ্ৰ, খং, খাই জ্বলা লাগে। ইণ্টাৰেষ্টিং। আৰু কোৱাচোন? তুমি জানানে ময়ূৰ, কেতিয়াবা জীৱনটো বৰ কঠিন যেন লাগে। মোৰ প্ৰত্যেক খোজতেই বাধা অনুভৱ হয়। কষ্ট সকলোৰে জীৱনত আছে, কিন্তু আশা আৰু সাহসে আমাক বহুত আগবাঢ়িবলৈ শিকায়। সঁচা। আশা এৰি নিদিলে জীৱনত বহুত দুৰ্ঘটনাও সুখদায়ক হ'ব পাৰে। তুমি সঁচা কথাই কৈছা। জীৱনটো দেখিবলৈহে কঠিন, কিন্তু তাৰ ভিতৰত বহুত সুখৰ ধন আছে। কৃষ্ণা, বহুত দেৰি হ'ল নহয়, ব'লা ঘৰলৈ যাওঁ। কৃষ্ণা, তোমাক লগ পাই সঁচাকৈ বৰ ভাল লাগিলে। আমি কেতিয়াবা আকৌ লগ পাম। মোৰো ঠিক একেই অনুভৱ হৈছে ময়ূৰ। তোমাৰ বাবে ভগৱানে সুখ আৰু শান্তি কঢ়িয়াই আনক। প্ৰভাত।